এই মুহূৰ্তত দিব খুজিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। নগাঁৱৰ কামপুৰত জঘন্য নৰহত্যাৰ ঘটনা সংঘটিত হৈছে। পৰকীয়া প্ৰেমৰ পৰিণতিতে স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নী আৰু প্ৰেমিকক। আকৌ কৈছোঁ, নগাঁৱৰ কামপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নী আৰু প্ৰেমিকক। মৃত প্ৰেমিক টেট শিক্ষক ভাস্কৰজ্যোতি নাথৰ ঘৰ মঙলদৈত চিপাঝাৰত। কামপুৰৰ পাচনিজাৰত মঙলবাৰে ৰাতি প্ৰায় 11মান বজাত সংঘটিত হৈ নৃশংস ঘটনা। ভাড়াঘৰৰ ভিতৰত ৰডেৰে মৰিয়াই হত্যা কৰিলে দুয়োকে। নিহত পত্নী গীতামণি দাস আৰু টেট শিক্ষক ভাস্কৰজ্যোতি নাথ একেটা ঘৰতে ভাড়াত আছিল। হত্যাকাৰী স্বামী জয়ন্ত দাসৰ ঘৰ কামপুৰৰ দেৱনাৰীখুলিত। হত্যাকাৰী স্বামী জয়ন্ত দাসে আত্মসমৰ্পণ কৰিছে কামপুৰ থানাত। ইফালে এই হত্যাকাণ্ডৰ খবৰ পাই মঙলদৈত চিপাঝাৰৰ কটাহীত ভাস্কৰজ্যোতি নাথৰ ঘৰত শোকাবহ পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁৱৰ কামপুৰৰ পুথিমাৰী প্ৰাথমিক বিদ্যালয়ত টেট শিক্ষক হিচাপে কৰ্মৰত আছিল ভাস্কৰজ্যোতি নাথ। আমি প্ৰায় 11:20 PM-ত আমি পুলিচ কণ্ট্ৰল ৰুমত আমি ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি। লগত মিনৱেল মানে এইটো সময়তে কি হ'ল, যিজন আমাৰ একিউজড আছে সেই একিউজডে পুলিচ ষ্টেচন গৈ চাৰেণ্ডাৰ কৰে। তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে। গতিকে তাৰ পিছতে আমাৰ পুলিচ টীম ইয়াত উপস্থিত হয়, আমিও আহি ইয়াত পাওঁ, লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায়। ইয়াত আমি দুটা বডি পৰি থকা পাওঁ, যিটো ৰেণ্টেড হাউচ আছে। এতিয়া মানে ব্লাডত পুৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে। যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ, তেখেতৰ ঘৰ মঙলদৈত। আৰু যিগৰাকী মহিলাই মৃত অৱস্থাত পাইছোঁ, তেখেত যিজন একিউজড চাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস, তেখেতৰ ৱাইফ, তেখেতৰ নাম গীতাৰাণী দাস। এইখিনি আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত গম পাইছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। কিহৰ কাৰণে মাৰিছে কিবা গম পাইছে? মটিভটো আমি এতিয়ালৈকে গম পোৱা নাই, গতিকে এইটো আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত গম পোৱা নাই। মানে জয়কান্ত দাসে ধৰিছে সেইটো তেখেতে যিটো আমাৰ আগত কৈছে সেইটোৰ ওপৰত ভিত্তি কৰি গম পোৱা হৈছে। আহিছিল আকৌ অহা কথা আছিল। আমাৰ বাইদেউ এজন ঢুকাইছে, আমাৰ এজন দাদা ঢুকাইছে। আজি দাদা ঢুকোৱা কাজ আছিল, বাইদেউ ঢুকোৱা কালি কাজখন গৈছিল। আজি অহা কথা আছিল কাজত। এই পৰহি মোক ফোনো কৰিছে, কথা পাতিছে, কাজৰ কথা সুধিছে, আহিম বুলি কৈছে আৰু ফোন কৰা নাছিল। আমি নিউজত চাইছোঁ, নিউজত চাই গম পাইছোঁ। আমি প্ৰথমতে আমাৰে ভাস্কৰ বুলি গম পোৱা নাছিলোঁ। যেতিয়া মংগলৰ বুলি কৈছে তেতিয়া আমি ভাবিছোঁ ভাস্কৰ বহুত ভাল ল'ৰা আছিল, সৰুৰ পৰা বহুত চোকা ল'ৰাই আছিল সি আৰু সি শিক্ষকতা কৰিছিল নগাঁৱত আৰু এইখন ঘৰ সিয়ে চলাইছিল। দুজন আছিল ভায়েককে, এজন বোৱা নিজা বোৱা হয়, মই ওচৰ ঘৰৰে হওঁ। এই ঘটনাটো সি যে এনেকুৱা কাম কৰিব আমি গোটেই ভবা নাছিলোঁ, কাৰণ ইয়াতে ইমান ধুনীয়া আমি ইয়াতে একোৱে গম নাপাওঁ। এনেকুৱা ভাল ল'ৰাই আছিল। হয়, হত্যাকাণ্ড বুলি কৰিছে বুলি কৈছে। এতিয়া শাস্তি পাওঁতো বিচাৰোঁ আমি। আহিয়ে থাকে বাৰু, কাজৰ এসপ্তাহ আগত আহিছে, আহি গৈছে এইকেইদিন যাওঁ তাতে হবিচ কৰি কাজত তেতিয়া আহিম যদি ধৰ ছাৰক কৈ মিলি পেলাই আহিম বুলি কৈ গৈছিল। আৰু ভাস্কৰ বহুত ভাল আছিল, ঘৰখন সিয়ে চলাইছিল কাইকীয়াকে। সি সৰু যদিও কাইকীয়াকে ধৰ সিয়াৰ কথা মতে চলিছিল, সিয়াক নুসুধাকে কাম কৰা নাছিল। শাস্তিৰ কষ্ট পাক দিয়ক, ধৰ মাৰিলে বুলি কোবাই মাৰিব নালাগিছিল, আগতে ধৰ অকণমান হেৰি কৰিব লাগিছিল। গতিকে কষ্টৰ শাস্তি পাওক, শাস্তি দিয়ক। নাভাবোঁ কাৰণ এনেকুৱা হয়। আমি ধৰ সৰু যদি মানিয়ে চলি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।